हेलो गाइस आज मैं आपनलोকৰ ওচৰত এটা আনবক্সিং ভিডিও এটা লৈছো আৰু আনবক্সিং এটা কৰিম মোবাইল আৰু এটা মোবাইল আনবক্সিং কৰিব খুজিছো আপোনালোকৰ ওচৰত তো বলক দেৰি নকৰি ভিডিওটো ষ্টাৰ্ট কৰি দাও নাকি বলক আৰু এইটো মোবাইল মানে মোবাইলটো হৈছে Realme C2 নতুনকৈ লঞ্চিং হৈছে মাত্ৰ বেছি দিন হোৱা নাই Realme C2 মোবাইল আৰু এটো ফ্লিপকাৰ্টৰ পৰা পাৰচেজ কৰিছো আৰু Realme C2 মোবাইলত কি সুবিধা আছে কি ফেসিলিটি গোটেখিনি আপোনালোকক দেখাম তো বলক আমি এটো ফালি চিৰি একেলগে আপোনালোকৰ আনবক্সিং কৰো আৰু এতিয়া মই বিখ্যাত বিলেট খানে দি তো আনবক্সিং কৰিম তো এনেকৈ এটা চিধা ফালি দাও তো Realme C2 মোবাইল হয় বহুত ভাল এটা মোবাইল আৰু Realme C2 মোবাইলটো আপোনালোক মই সম্পূৰ্ণ অসমীয়া দি কথাখিনি কম আৰু আজি মোবাইলটো আনবক্সিং কৰি আপোনালোকৰ ওচৰত দেখাম তো যিসকলে এই ভিডিওটো চাইছে চেনেলটো সাবস্ক্ৰাইব তো কৰি দিয়ক আৰু লাইক কমেন্ট শেয়াৰ কৰি দিয়ক ভিডিওটো সাবস্ক্ৰাইব তো কৰাৰ কাষত থকা নটিফিকেশন বেলটো প্লিজ প্ৰেছ কৰি দিয়ক আৰু এতিয়া এনেকৈ ইমানে একদম টাইট পেকিং কৰিছে মানে তো এটা ফালি আছে মোবাইলটো মোৰ কাষত আছে ভাইটি বহি আছে আৰু মোবাইলটো ফালিলো তো মোবাইললৈ গেল তো প্ৰথমে এখন সেফটি এটা কভাৰ এটা আছে তো সকলোখিনি আপোনালোকক মই দেখি আছো তো এটো টান মাৰি দুইফালে কৰি দিও দুইফালে কৰাৰ পিছত এটো হ'ল Realme C2 মোবাইল কম দামত বঢ়িয়া মোবাইল মই দাম আৰু ফেসিলিটি কি আছে সকলোখিনি আপোনালোকক কৈছো তো ভিডিওটো চাই যাওক বহুত ভাল মোবাইল আপোনালোকে কিনবা পাৰে লাষ্টত গলি ভিডিওটো চাওক ফেসিলিটি খিনি চাই আপোনালোকে নিশ্চয় কিনবা চেষ্টা কৰিব পাৰে কাৰণ বহুত ভাল মোবাইল এটা তো এটা প্যাকেটটো চিৰি দিলো প্যাকেট ঢাবলাং আৰু এটা বৰ্তমান মই মোবাইলটো খুলিম আৰু তো তলত বাগৰে দিলো তো এটা মেইন মোবাইলটো খুলিবা চেষ্টা কৰিম তো এটা মোবাইলটো লেব এ মোবাইল অল্লা টানটানা এটা মোবাইল লেব চাই লওক Realme C2 ফুল ডিসপ্লে মোবাইল এটা হয় বহুত কম দামত তো ভাইটি মোৰ কাষত আছে হি আনবক্সিং কৰিব খোজে মাজে মাজে তো এটো Realme C2 মোবাইল ডায়মন্ড ব্লু মোৰ ভাল লাগে তো কালাৰ বেলেগ কালাৰ আছে আপোনালোকে ল'ব পাৰে তো ডায়মন্ড ব্লু কালাৰ হয় মোৰ তো কালাৰ ভাল লাগে সো মই এটো ললো আপোনালোকৰ যি ভাল লাগে তো চাই লওক মোবাইলটো আৰু ভিতৰে কি আছে আৰু মই দেখাই দিছো আপোনালোকক বাকি ফেসিলিটি খিনি মই লাষ্টত কৈছো চাই যাব ভিতৰে আছে এডাল চাৰ্জাৰৰ মুৰাটো লগত চাৰ্জাৰৰ কৰ্ডডাল এডাল চাৰ্জাৰৰ কৰ্ড মানে ডাটা কেবল ডাল ভুল হৈছে সৰি ডাটা কেবল আৰু ইফালে আছে এখন মেনু খান ইফালে ওয়ারেন্টি কার্ড আর ভিতরে চাবি প্যাড সিম খোলা চাবি প্যাডও আছে ভিতরে তো স্টিকার মই একেলগে এৰি দিলো যেটি ইউজ কৰাই আৰু মই মোবাইলটো সুইচ অন কৰি দিলো মানে এখনি আপোনালোক দেখানাটো ভিতৰি ফেসিলিটি চাওক সুন্দৰ স্ক্রিন চাওক কি মজা স্ক্রিন টাচ বঢ়িয়া টাচ বহুত ফাস্ট মোবাইল এটা ক্যামেৰাটো চাই লওক আপোনালোকে ক্যামেৰা কোৱালিটি বহুত ভাল ক্যামেৰা এটা হয় আপোনালোকে চাই লওক DSLR মানে মোটামুটি DSLR বুলি ক'ব পাৰি বহুত ভাল ক্যামেৰা ডুৱেল ক্যামেৰা আছে ব্যাকত আৰু ফ্ৰণ্টত সিঙ্গেল ক্যামেৰা তো ক্যামেৰা ফেসিলিটি কিমান মেগাপিক্সেল মই খানি গটাখিনি কৈছো লাষ্টত আপোনালোকক জাস্ট মাত্ৰ মই মোবাইলটো অন কৰি দেখি দিছো তো মোবাইলটো অন বহুত ফাস্ট মোবাইলটো স্পিকার তলো চলে আছে বাকি মই আপোনালোকক এটা ফেসিলিটি খিনি কম তো বলক কি ফেসিলিটি আছে কি কথা কি বাত্ৰা সকলো এটা মেইন কথা আছে মোবাইলটো ডিসপ্লে আছে 15.49 সেন্টিমিটাৰ অৰ্থাৎ 6.1 ইঞ্চি ফুল HD ডিসপ্লে তাৰ পিছত হৈছে মোবাইলটোৰ RAM হৈছে 2GB RAM আৰু মেমৰি মানে ফোন মেমৰি হৈছে 16GB আৰু 256GB গিলা আপোনালোকে এতে বেলেগ মেমৰি ভৰাব পাৰিব দ্বিতীয়তে হৈছে মোবাইলটোৰ ক্যামেৰা মোবাইলটোৰ ফ্ৰন্ট ক্যামেৰা অল সিঙ্গেল আৰু ব্যাক ক্যামেৰা হৈছে ডুৱেল মানে মোবাইলটোৰ ব্যাক ক্যামেৰা হৈছে 13 মেগাপিক্সেল প্লাস 2 মেগাপিক্সেল আৰু ফ্ৰন্ট ক্যামেৰা হৈছে 5 মেগাপিক্সেল লগতে ব্যাক ফ্লাশ আছে আৰু গাইস মোবাইলটোৰ হাইফাই একদম ব্যাটাৰি কোৱালিটি দিয়া গৈছে 4000 mAh ব্যাটাৰি কোৱালিটি দিয়া গৈছে লগতে মোবাইলটোত আছে ফেস আনলক
মানে ফেচ লক মোবাইলটোত আছে আৰু বহুতো আৰু ফেচিলিটি আছে গোটেইখিনি মই আপোনালোকৰ লগত মোবাইলটো আপোনালোকে কিনিব পাৰে কম দামত মানে মাত্ৰ 5,999 মানে 6,000 টকাত আপোনালোকক ভাল মোবাইল এটা দিছে ৰিয়েলমি আৰু মোবাইলটো ৰিয়েলমি C2 তো গাইজ যদি ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব লগতে কাষত থকা ন'টিফিকেশ্যন বেলটো প্ৰেছ কৰি দিব তো আজিলৈ টাটা বাই বাই চি ইউ